কাৰোবাক টকা ধাৰে দিলে অলপ ভাবি চিন্তি দিবা, কাৰণ টকা ঘূৰাই পাবলৈ ভিখাৰীৰ দৰে বিচাৰিবলগীয়া হয়। আৰু টকা ধাৰে লোৱাজন মালিকৰ দৰে তাৰিখৰ পিছত তাৰিখ দি যায়। কথাটো তিতা হ'লেও এইটোৱেই সত্য। ছোৱালীবোৰক কোৱা হয় যোগ্য হোৱা, তোমাক আনৰ ঘৰলৈ যাব লাগিব। কিন্তু এজন ল'ৰাক কেতিয়াও কোৱা নহয় যে তুমি যোগ্য হোৱা। তোমাৰ ভৰসাত কোনোবাই নিজৰ ঘৰ এৰি তোমাৰ ওচৰত আহিব। জীৱনত কিবা কৰিব পাৰ বা নোৱাৰ, মা দেউতাক যেন গোটেই জীৱন সুখত ৰাখিব পাৰ। বেছি সুন্দৰ হোৱাৰ বাবে সীতাক হৰণ কৰা হৈছিল। বেছি অহংকাৰৰ বাবে ৰাৱণৰ পতন হৈছিল। বেছি দানী হোৱাৰ বাবে কৰ্ণৰ প্ৰাণ গৈছিল। সেয়েহে সকলো সময়তে এই বেছিটোক ত্যাগ কৰা। চৰকাৰী চাকৰি দেখি যোগ্যতাৰ বিচাৰ নকৰিবা। পৰীক্ষাত 35% নম্বৰ পায়ো কেৱল মাত্ৰ ST হোৱাৰ বাবে কোনোবাই চাকৰি কৰে। আৰু 95% নম্বৰ পায়ো কোনোবাই বেকাৰ হৈ থাকে কেৱল মাত্ৰ জেনেৰেল হোৱাৰ কাৰণে। ভাৰত হ'ল পৃথিৱীৰ একমাত্ৰ দেশ য'ত চৰকাৰী স্কুলৰ শিক্ষকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক কেতিয়াও চৰকাৰী স্কুলত ভৰ্তি কৰিব নিবিচাৰে। কিন্তু চৰকাৰী স্কুলত শিক্ষকতা কৰিব সকলোৱে বিচাৰে। এজন চৰিত্ৰৱান ব্যক্তিৰ কাৰণে তেওঁৰ কলা স্ত্ৰীজনী পৃথিৱীৰ সকলোতকৈ সুন্দৰ নাৰী। ভুল পথত যাত্ৰা কৰা আৰু ভুল মানুহৰ লগত প্ৰেম কৰা দুয়োটাই মানুহৰ জীৱন শেষ কৰি দিয়ে। যিটো সম্পৰ্ক আনৰ কথাত নষ্ট হৈ যায় সেইটো আচলতে কোনো সম্পৰ্ক নহয়। প্ৰেম বা বন্ধুত্বৰ মূল চাবিকাঠি হ'ল বিশ্বাস। সেয়েহে এই বিশ্বাসটোক ৰক্ষা কৰিবলৈ শিকা।